নমস্কাৰ। এতিয়া আমি সংবাদ মাধ্যমৰ জৰিয়তে হওক বা বিভিন্ন মাধ্যমৰ জৰিয়তে হওক যেতিয়া অসমত স্মাৰ্ট মিটাৰ বহাবলৈ আৰম্ভ কৰিলে, গুৱাহাটী মহানগৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন চহৰে গাঁৱে এতিয়া আমি দেখিবলৈ পাইছোঁ যে স্মাৰ্ট মিটাৰ লগাৰ সময়ত বিশেষকৈ বিলৰ খেলি মেলি আহে। আমাৰ যিটো ঘৰত 300 টকা বিল উঠিছিল, কিন্তু স্মাৰ্ট মিটাৰ লগাৰ পিছত তাত 1500 টকা হৈছিল, কাৰোবাৰ 1800 টকা হৈছিল। যাৰ ঘৰত 50 টকাত বিল আহিছিল সেই সময়ত মানে মিটাৰত স্মাৰ্ট মিটাৰ লগাৰ সময়ত 500 টকাতকৈও বেছি হৈছিল। এইধৰণে আমি বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছিলোঁ। তাৰপিছতে দেখিবলৈ পালোঁ যে আমাৰ বঙাইগাঁও জিলাতো আহিল। বঙাইগাঁও জিলাৰ লগতে আমাৰ বিভিন্ন গাঁও পঞ্চায়তবিলাকতো স্মাৰ্ট মিটাৰ বহাবলৈ ধৰিলে। আৰু আমাৰ বঙাইগাঁৱত অহাৰ পিছতো আমি দেখিবলৈ পালোঁ বা শুনিবলৈ পালোঁ যে স্মাৰ্ট মিটাৰৰ সেই একেই আখৰা। তাৰপিছত যেতিয়া আমাৰ আটুগাঁও গাঁও পঞ্চায়ত আৰু ডাংতল গাঁও পঞ্চায়তৰ 9খন ৰাজহ গাঁৱত স্মাৰ্ট মিটাৰ লগাব আহিব বুলি আমি বিশেষ সূত্ৰে জানিব পাৰিলোঁ। সেই সময়তে আমি এখন সভা পাতিলোঁ, মানে কেইজনমান আহ্বায়ক মানে লৈ, আৰু তেনেকৈ আমি সভাৰ জৰিয়তে আমি আমাৰ মাননীয় ডেপুটি কমিশ্যনাৰ, তাৰপিছত APDCLৰ বিষয়ববীয়াসকলক সেনেকৈ আমি স্মাৰকপত্ৰ দিলোঁ যে এই সমস্যাবিলাক বিশেষকৈ আমি সেইবিলাক কথা ক'বলৈ যোৱা নাছিলোঁ। সংবাদ মাধ্যমত যিখিনি আমি পাইছিলোঁ সমস্যাৰ কথা, আমি আমাৰ এই দুখন পঞ্চায়তৰ আমাৰ সমস্যাৰ কথাখিনি কৈছিলোঁ। যে দেখিবলৈ কৈছিলোঁ যে আমাৰ এই যে প'ষ্টবিলাক, যিবিলাক খুঁটি, কাৰেণ্টৰ খুঁটি আছে, সেই খুঁটিবিলাক হেলনীয়া হৈ আছে, ক'ৰবাত বাগৰং কৰি আছে, আৰু ক'ৰবাত হয়তো এনেকুৱা অৱস্থাত আছে যে যিকোনো মুহূৰ্ততে দুৰ্ঘটনা ঘটিব পাৰে। সেই ধৰণৰ সমস্যাবিলাকৰ কথা কৈছিলোঁ। লগতে স্মাৰ্ট মিটাৰ বহোৱালে যে আমি যে এই যে মোবাইলৰ জৰিয়তে যে আমি ধৰক পে'মেণ্ট কৰিব লাগিব, সেই ধৰণৰ আমাৰ যিটো এণ্ড্ৰইড মোবাইল, বিশেষকৈ আটুগাঁও গাঁও পঞ্চায়ত আৰু ডাংতল গাঁও পঞ্চায়ত এই 9খন ৰাজহ গাঁৱৰ মানে জনসাধাৰণ, কৃষিজীৱী জনসাধাৰণৰ দুখীয়া পৰিয়াল, আৰু এই দুখীয়া পৰিয়ালবিলাক কোন মুহূৰ্তত লাইটৰ বিল শেষ পায়, কোন মুহূৰ্তত লাইট নুমি যায়, গতিকে কোনো নিশ্চয়তা নাথাকে। যিহেতু স্মাৰ্ট মিটাৰ বহাৰ লগে লগে পে'মেণ্টটো মানে অনলাইনত হ'ব মোবাইলৰ জৰিয়তে, আৰু সেইবিলাক সমস্যাক লৈ আমি মাননীয় আমাৰ ডেপুটি কমিশ্যনাৰ বা ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি অৱগত কৰিছিলোঁ যে এইখিনি সমস্যাবিলাক সমাধান কৰাৰ পিছতে আমাৰ আটুগাঁও গাঁও পঞ্চায়ত আৰু ডাংতল গাঁও পঞ্চায়তত স্মাৰ্ট মিটাৰ লগাত আমাৰ কোনো আপত্তি নাথাকিব। আমি সেই ধৰণে কথাখিনি কৈছিলোঁ। আৰু সেই সময়তে আমাৰ SDO মহাশয়ে কৈছিল যে আপোনালোকৰ লগত আলাপ আলোচনা কৰি নিশ্চয় তেওঁলোকে আলাপ আলোচনা কৰি আমাক পতিয়ন নিব লাগিছিল যে স্মাৰ্ট মিটাৰ লগালে যে অসুবিধা নহয়, বা আমাৰ যিখিনি সমস্যা আছিল, সমস্যা দাঙি ধৰিছিলোঁ তেওঁলোকৰ ওচৰত মেমৰেণ্ডামৰ জৰিয়তে, কিন্তু সেই সমস্যাখিনি সমাধান নকৰাকৈ যে ইতিমধ্যে স্মাৰ্ট মিটাৰ লগাব আহিছিল। আৰু লগাইহে যোৱাকালি আমাৰ এই আটুগাঁও গাঁও পঞ্চায়তৰ এই আটুগাঁও উজানপাৰা ৰাহাপাৰাৰ বিশেষকৈ 50 ঘৰমান পৰিয়ালৰ মানে লাইন কাটি দিছিল। এতিয়া আমি সেই লাইন কাটি দিয়াত অত্যন্ত দুখিত হৈছোঁ, আৰু সেই অধিকাৰ তেওঁলোকে ক'ত পালে নিশ্চয় আমি আজিয়ে আমাৰ স্থানীয় বিধায়ক আৰু উপায়ুক্ত মহাশয়ক অৱগত কৰিম, গতিকে যাতে এই ধৰণৰ সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। আৰু এই উচিত তদন্ত হ'ব লাগে, তেওঁলোকে কিয় লাইন কাটি দিব। বিশেষকৈ আজিৰ তাৰিখত পৰীক্ষা চলি আছে, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ পৰা ব্যাঘাত জন্মিছিল, গতিকে তেওঁলোকে এই অধিকাৰ ক'ত পালে। গতিকে আমি এইখিনি আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক অৱগত কৰিব খুজিছোঁ, আৰু আমি আজিয়ে বিধায়ক মহাশয় আৰু ডেপুটি কমিশ্যনাৰ মহাশয়ক লগ ধৰিম। ধন্যবাদ।